রাইজে উন্নয়ন লাগে আর উন্নয়ন কোনে করে হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়া তেখেতসকলক নাথাকতে বেলেগৰ লগত থাকিব নেকি টাউনপুৰত আহিছে আৰু বেলেগ মই ভাবিছো যে আমি সবে জানো এই নিৰ্বাচন আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ আৰু টাউনপুৰত আটাইতকৈ আমাৰ সকলৰ কাৰণে ভাল হওক যে আমি সবে মিলি পেলাই এমপি হিচাপে তিনিটা ৰাজনৈতিক দল মিলি পেলাই আমি একগোট হৈ আজি এজন প্ৰাৰ্থী প্ৰদান কৰাৰ সিদ্ধান্ত ল'ব পাৰিছো মই ভাবো বিজেপি বিপিএফ এজিপি একলগ হৈ যোৱাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি অসমৰ প্ৰত্যেকটা পৰিয়াললৈকে চৰকাৰে কেনেকৈ দৈনন্দিন জীৱনত চলি থকাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে তাৰ কাৰণে চিন্তা কৰাই মাত্ৰ নহয় বিভিন্ন আঁচনি লৈ তেতিয়া প্ৰত্যেকটা পৰিয়ালে নিজে নিজে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব তামোলপৰীয়া নদী দলং আৰম্ভ কৰি আছে দলং তেতিয়া নাওকাটালৈকে সহজতে চবে 10 মিনিটত যাব পাৰিব ঘৰে চৰ কৰাৰ কাৰণে এতিয়া ব্যৱস্থা লৈছে গতিকে মই ভাবো ৰাইজে উন্নয়ন লাগে আৰু উন্নয়ন কোনে কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়া তেখেতসকলক নাথাকতে বেলেগৰ লগত থাকিব নেকি টাউনপুৰত আহিছে আৰু বেলেগৰ লগত থাকিলেতো লগনে থাকিব লাগিব লগনে থাকিব নেকি সবে ইচ্ছা আছে নাখাওয়াকৈ থাকিবলৈ কাৰো ইচ্ছা নাই গতিকে যি চৰকাৰ উন্নয়ন কৰিব তাৰ লগত থাকিব যিবিলাকে চৰকাৰ বিৰোধী কাম কাজত যাব এওঁলোকক কোনেও সমৰ্থন নকৰে তো আমাৰ জয় নিশ্চিত বাকি কথা আমি পিছত পাতি থাকিম নিজৰ নিজৰ গাঁৱত যাই সবে সবকে কলে হল চাবি কিন্তু ইলেকশন আহিছে পাই থকা বস্তু পাই থাকিব লাগিলে অকল পদম ফুলত ভোট দিব লাগিব এই কথা আজি ইয়াত যিমান আছে সেইটো ক'ব লাগিব বিপিএফ বিজেপি এজিপি যিয়ে নহওক আমাৰ ছবি নিৰ্বাচনত এটাই ভোট দিয়াৰ সময়ত এইটো হল পদম ফুলৰ চিন তাতে আমি দিব লাগিব বাকি কেম্পেইনত সবতে আমাৰ পৰিচয় নিজৰ নিজৰ পৰিচয় থাকিব আমাৰ পদম ফুলো থাকিব নাঙলো থাকিব হাতীও থাকিব আমাৰ হয় না সবতে আমাৰ একেলগে ফ্লেগ থাকিব একেলগে আমাৰ সব কাৰ্যকৰ্তাই আমাৰ কাম কৰিব ৰাইজৰ ওচৰলৈ যাব আৰু তেনেকুৱা ধৰণে আমি আজিৰ পৰাই আমি নেতাসকলে সব আলোচনা কৰি সেইটো ঠিক কৰি সব জায়গাতে আমাৰ কেম্পেইনৰ কামবিলাক কৰিব গতিকে মই ভাবো এতিয়া ঈশ্বৰৰ ওপৰত আমি সবে ভৰসা কৰি প্ৰাৰ্থনা কৰি ঈশ্বৰৰ আশীৰ্বাদত আপোনালোকৰ সকলৰ